আজি আপোনালোকক এটা ধুনীয়া মন্দিৰ দেখুৱাম আৰু এই মন্দিৰটোত চেৰি বগাওঁতে ভাগৰ লাগি গৈছে। আহক তেন্তে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰোঁ। আহি পাই এই চাকি বন্তিখিনি কিনি ইয়াৰ পৰা মানে ওপৰলৈকে উঠি যাব লাগিব আৰু আপোনালোকে এনেকৈ এতিয়া চেৰি বগাই আহি থাকিলে ওপৰত এটা ডাঙৰ শিলত ধুনীয়াকৈ মহাদেৱক আঁকি থোৱা হৈছে আৰু এইটোও দেখা পাব। আৰু এনেকৈ এতিয়া আমিও চেৰি বগাই এতিয়া আহি আছোঁ আৰু এনেকৈ চেৰি বগাওঁতে কিন্তু অলপ ভাগৰ লাগিছিল আৰু ইয়াৰ পৰাই দেখা পাই যে ধুনীয়াকৈ সম্পূৰ্ণ ভিউটো আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। আৰু এইটোৱে হৈছে মন্দিৰটো, আমি যিটো মন্দিৰত আহিছিলোঁ আৰু এই মন্দিৰটো আহি পালোঁ ফাইনেলি। আৰু আহি পায়ে এনেকৈ এতিয়া ধুনীয়াকৈ ইয়াত চাকি বন্তিখিনি দিলোঁ আৰু আপোনালোকে চাওকচোন কি ধুনীয়া পৰিৱেশ। আৰু এই পৰিৱেশৰ মাজত থাকিলে তাৰমানে ঘৰলৈ যোৱাৰ মানে মনে নবহে। আৰু এনেকৈ এতিয়া বহুত সময় থাকিলোঁ ইয়াত আৰু ইয়াৰ পৰা থাকি ইয়াত অলপ সময় পিছত আৰু ঘৰলৈকে যাব লাগিব। আৰু চাওকচোন বতৰটো আজি সিমান এটা ৰ'দো দিয়া নাই, কিন্তু বতৰটো ভাল কৰিছে। আৰু ইয়াত আহি অলপ কেইকপিমান ফটোও উঠিলোঁ আৰু ইয়াৰ পৰা এতিয়া ফটো উঠি সোনকালে ঘৰলৈকে যাব লাগিব। আৰু আপোনালোকে চাওকচোন এই গাছডাল কি ধুনীয়াকৈ ফুলিছে আৰু ইয়াৰ পৰা সম্পূৰ্ণ ভিউটো চাই এনেকুৱা লাগিছে যেন ক'ৰবাত বেলেগতে আহিছোঁ নেকি নামি। আৰু ইয়াৰ পৰা এতিয়া সম্পূৰ্ণ ভিউ চাই এতিয়া আৰু ঘৰলৈকে যাওঁ। আৰু এই চেৰিকেইটা বগাওঁতে মানে বিৰাট ভাগৰ লাগিছে। দিয়ক তেন্তে আজিলৈ এৰিছোঁ, তো বাই বাই।